Hey guys, Spanish blogger Anity blogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে নহয়নে? আজি মোৰ বাবে এটা কুৰিয়াৰ আহিছে, এটা কাৰ্টুনত কিছুমান বস্তু আহিছে, কিন্তু কাৰ্টুনটোতনো কি বস্তু আহিছে, তাৰ ভিতৰত কি আছে মই নিজেও খুলি চাম আৰু লগতে আপোনালোককো দেখুৱাই যাম আৰু লগতে মোৰ এটা ব্লগো বনাই যাম বুলি ভাবিলো। সেইবাবে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া ভিডিওটো আৰম্ভ কৰো, মানে কাৰ্টুনটো খোলো, কিন্তু তাৰ আগতে ৰব হাতখনটো স্যানিটাইজ কৰি ল'ব লাগিব। কাৰ্টুনটো অহাৰ পাছতে মই তাক ৰ'দত বহুত টাইম ৰাখালো আৰু স্প্ৰে কৰিলো, স্যানিটাইজ কৰিলো কাৰ্টুনটো, আৰু এতিয়া তাৰ ভিতৰত কি আছে মই তাক খুলি চাম। এইটোৱে কাৰ্টুনটো তো খোল যা চিম চিম। মানে অৰিফ্লেমৰ প্ৰডাক্ট আছে ইয়াতে। মই যেহেতু এজেন্ট উল্টাই লওঁ দেই, মই যেহেতু এজেন্ট গতিকে মই অৰিফ্লেমৰ প্ৰডাক্ট কিছুমান আনো আৰু নিজৰ সেলফ ইউজৰ কাৰণেও একচুয়ালি ব্যৱহাৰ কৰোঁ, আৰু বাকি কাৰোবাক লাগিলেও কিছুমান বস্তু কেতিয়াবা দিওঁ। একেবাৰে বহুত বেছি বিজনেছ কৰোঁ এনেকুৱা নহয়, কিন্তু মানে এজেন্ট হিচাপে কাম কৰি আছোঁ। তো এইখন হ'ল অক্টোবৰ মান্থৰ কেটলগ। তো চাম কি কি অফাৰ আছে কি নাই। তো ইয়াৰ পাছত এইখন হ'ল মোৰ নাই এখন বিলখন ন, থাকক সেইখন কথা নাই। তো ইয়াতে আছে বিশেষ বস্তুখিনি। পাউডাৰ এইটো বিৰাট ধুনীয়া পাউডাৰ হয়। এইটো হ'ল অপটিমেলছৰ ক্লিয়াৰ হোৱাইট লাইটিং ডে ক্ৰীম হয়। বিৰাট ধুনীয়া হয় এই ক্ৰীমটো, মই নিজে ইউজ কৰি আছোঁ। আৰু কেটলগ দেখোন। এইটো হ'ল ছেপ্টেম্বৰ মাহৰ যিটো হেয়াৰ এণ্ড বডি ৱাছ আছিলে মেনৰ কাৰণে। এইটো বিৰাট ধুনীয়া স্মেল হয় আৰু বহুত ধুনীয়া হয় এই প্ৰডাক্টটো। এইটো মই আচলতে কেইবাটাও প্ৰডাক্ট অৰ্ডাৰ কৰিছোঁ, বিৰাট ধুনীয়া হয় এইটো। Second one, third, same powder. Okay. Optimals'or clear white lightening day cream. Perfume. Process body spray. ये है ऑप्टिमेल्स का फेस पैक। सन प्रोटेक्ट क्रीम, लिप बाम लिपस्टिक, आईलाइनर। दिस वन ये है এইটো হে হয়, এইটো কি কয় সিসি ক্ৰীম হয়। খুলি চাম মই, আগতে এনে উলিয়াই লৈছোঁ কাৰণ এইখিনি আকৌ স্প্ৰে কৰিব লাগিব। এইটো 5টা অৰ্ডাৰ দিছিলোঁ আচলতে মই। এইটো লাষ্ট ওৱান কাজল। আৰু এটা আছে নেইল পলিচ। অ'কে, কাৰ্টুনটো পেলাই দিওঁ এতিয়া আৰু বস্তুখিনি ভালকে স্প্ৰে কৰোঁ, চেনিটাইজ কৰোঁ, তাৰপিছত দেখাম। সম্পূৰ্ণ চেনিটাইজ কৰিলোঁ প্ৰডাক্টকেইটা, আৰু এতিয়া মই এনেকৈ ৰাখিছোঁ আৰু এইকেইটা গোটেই প্ৰডাক্ট: লিপষ্টিক, নেল পলিচ, কাজল, আইলাইনাৰ, ফেচ ক্ৰীম, পাউডাৰ, বডি ৱাছ, কম্পেক্ট, পাৰফিউম, লিপ বাম লিপষ্টিক, পাউডাৰ। বহুত ধুনীয়া হয় অৰিফ্লেমৰ প্ৰডাক্ট, সঁচাকৈ বহুত ধুনীয়া। মই নিজে আজি বহুত বছৰৰ পৰা সেলফ ইউজ কৰিবৰ কাৰণে আচলতে এজেন্ট হিচাপে কাম কৰি আছোঁ, কিন্তু মই লগাইছোঁ, বহুত ভাল ৰিজাল্ট মই নিজে পাইছোঁ। সেইকাৰণে আপোনালোককো কৈছোঁ, যদি আপোনালোকে অৰিফ্লেমৰ প্ৰডাক্ট ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে, কাৰণ
এবাৰ লগাই চাওক, সৰু কিবা এটা বস্তু ইউজ কৰি চাওক, তাৰপাছত লাগিলে ভাল লাগিলে লগাব পাৰে, বা যদি বেয়া লাগে, আৰু বেয়া লগাৰ প্ৰশ্নই নাহে, কিয়নো মই নিজেই ইউজ কৰি আছোঁ, মই গম পাওঁ বেয়া লগাৰ প্ৰশ্নই নাহে মানে। যোৱা মাহত মই দুটা পাব লগা গিফ্ট আছিলে, গিফ্ট দুটা এইবাৰ মই পালোঁ, এটা পাৰফিউম আৰু এডাল কাজল। পাৰফিউমটো খুলি চাওঁ এবাৰ। ৱাও, ইমান ধুনীয়া বটলটো, বহুত মৰম লগা, বহুত বেছি মৰম লগা মানে, গোন্ধটোত বহুত ধুনীয়াই হ'ব। ইয়াৰ MRP হ'ল 1700 টকা। তো আজিৰ ব্লগটো ইমানতে সামৰিব লাগিব, আৰু মোৰ এই খুলি থোৱা দোকানখনো ইমানতে সামৰিব লাগিব, আৰু যাক যাক লাগে মই প্ৰডাক্টখিনি দিব লাগিব, আৰু নিজে যিখিনি ইউজ কৰিম সেইখিনি ভালকৈ থ'ব লাগিব। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব নালাগে, তেনেকুৱা একো কথা নাই। আপোনালোকে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কিবা যদি প্ৰডাক্ট লাগে বা আপোনালোকে লগাব বিচাৰে তেতিয়াহ'লে মোক মেছেজ কৰিব। থেংক ইউ, বাই।